জনাইছোঁ আৰু আজি মোৰ মা আৰু দেউতাৰ আজি 32nd এনিভাৰ্চাৰী হয় সো সেইকাৰণে আজি অলপ সেলিব্ৰেট কৰিছোঁ ঘৰলৈ আহি আৰু আজি কেনেকৈ সেলিব্ৰেট কৰিছোঁ আপোনালোকক লগত আজি শ্বেয়াৰ কৰিম আৰু দেখুৱাম আপোনালোকক সো চাওক আমি এতিয়া কেক ল'বলৈ ওলাইছোঁ মা আৰু দেউতাৰ কাৰণে এনিভাৰ্চাৰী আছে যিহেতু আমি আহি পালোঁ ঘৰ আৰু এতিয়া কেক কাটিম কেক কাটিবলৈ আৰম্ভ কৰিম এতিয়া কেকটো এয়া এনিভাৰ্চাৰী কেক হেপী এনিভাৰ্চাৰী চাহ খাই লৈছোঁ কেক আৰু চাহ বাৰ্বিকিউ কাৰণে কৰিছে ব্ৰইলাৰটো গৰম কৰি লৈছে আগে এইটো হৈছে বাৰ্বিকিউ ষ্টেণ্ড এইফালে গাহৰি ষ্টিকত ৰেডি কৰি থৈছে হৈছে আৰু এইফালে আমাৰ চিকেন বনিলে মেয়নিজৰ চাটনি এটা বনাইছোঁ ইয়াতে আছে আদা নহৰু আৰু পিঁয়াজ এইটো হৈছে ফান ফুডছ ভেজ মেয়নিজ ইয়াৰ অলপ এতিয়া মই দিম মেয়নিজ মিলাই দিলোঁ ইয়াত অলপ ধনিয়া কাটি আৰু নিমখ দি দিলে হৈ যাব এয়া মই ইয়াত ধনিয়া দি দিলোঁ এতিয়া নিমখ আৰু ধনিয়া দিলোঁ এতিয়া ৰেডি এয়া বাৰ্বিকিউ ৰেডি হ'ল এয়া খাবলৈ ৰেডি কৰিছোঁ আৰু খাই লওঁ পুনৰ লগ পাম আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম চ' এতিয়ালৈ বাই বাই